ঘিলামৰাৰ বলনি গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ বজাৰ কৰিবলৈ গৈ ঘূৰি নাহিল ঘৰলৈ। বোৱাৰীগৰাকীৰ নাম হৈছে হীনামণি গগৈ। নমস্কাৰ। যোৱাকালি মোৰ লগত এটা ঘটনা হ'ল। মই ৰাতিপুৱা 8টা বজাত মই ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু কামৰ ক্ষেত্ৰত ওলাই অহাৰ পাছত মোৰ মাহঁতে অকণমান দেৰিকৈ ফোন কৰে যে তোৰ মাইকীজনী এনেকৈ কিবা কাপোৰ বজাৰ কৰিম বুলি কৈ দোকানলৈ গৈছিলে, কিন্তু এতিয়ালৈকে অহা নাই বুলি এনেকৈ কল কৰে। তাৰপিছত লগত কাম বন মই বাদ দি পিনে ঘৰলৈ গ'লোঁ। ঘৰত গৈ ফোন কৰিছোঁ, ফোন চব চুইচ অফ। তাৰপিছত ঘিলামত বিচাৰিলোঁ, ঢকুৱাখানাত বিচাৰিলোঁ, ক'তো নাপালোঁ। তাৰপিছত ধেমাজিলৈ গ'লোঁ। ধেমাজিলৈ যোৱা গাড়ীৰ ড্ৰাইভাৰবিলাকক সুধিলোঁ, তেতিয়া তেখেতলোকে কৈছে আমি ধেমাজিত এৰিছোঁ তেনেকৈ বুলি কৈছে তাৰপিছত এনেকৈ হঠাতে যোৱা দেখি আমি লগত ভয় খাই থানাত এজাহাৰ এখন দাখিল কৰিলোঁ তেখেতলোকৰ তদন্ত কৰিবৰ কাৰণে। তাৰপিছত আমি চবতে বিচাৰ কৰিলোঁ, ক'তো নাপালোঁ। আৰু তাৰ আগতে ভনীয়েকহঁতে বেংগললৈ গৈছিলে। বেংগললৈ যাওঁতে তেখেতলোকে কণ্টেক্ট কৰিছিলে, তাইক লগ ধৰিছিলে। তাই যিহেতু বিয়া পাতিলে, তোৰ ঘৰত মাহঁতে কৈছিলে যে এতিয়া বিয়া পাতিলে, এতিয়া ঘৰতে তেনেকৈ থাকিবি, খাবি, এইবোৰ কাম বন কৰিব নালাগে, বেলেগলৈ যাব নালাগে তেনেকৈ বুলি কৈছিলে। কিন্তু তাই হয়তো অসন্তুষ্ট পালে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কণ্টেক্ট নাই হোৱা আমাৰ লগত। ভনীয়েকহঁতৰ লগত তাই আগলৈকে যেতিয়া তাই ঘৰত আছিলে তেতিয়া ভনীয়েকহঁতে আমাৰ লগত কণ্টেক্ট কৰি আছিলে। যেতিয়া তাই ঘৰৰ পৰা নাইকিয়া হ'ল, ভনীয়েকহঁতে আমাৰ লগত কণ্টেক্ট কৰা বন্ধ কৰিলে। এই কপি আপোনালোকে হয়তো ফটোকপি দেখিছে, এয়া মোৰ পত্নী হয় আৰু ভনীয়েকৰ ফটোকপি মই আপোনালোকক দিম। তো আপোনালোকে যদি ক'ৰবাত লগ পায় জনাব। ভনীয়েকটো অলৰেডি বেংগলত আছে, তাই যোৱাকালি গৈছে। যদি এখেতক দেখা পায় আপোনালোকে কণ্টেক্ট কৰিব। নাম্বাৰটো কৈ দিছোঁ, 9678510311, 9678510311। এই নাম্বাৰটো লগালগ কণ্টেক্ট কৰিব। এই গোটেই বিষয়টো ক'ৰবাত আপুনি আৰক্ষীক জনাইছে নেকি? আৰক্ষীক সম্পূৰ্ণভাৱে জনোৱা হৈছে, কালিয়ে জনোৱা হ'ল। তেখেতলোকে ক'লে যে 24 ঘণ্টাৰ পাছত একশ্যন লোৱা হ'ব তেনেকৈ বুলি ক'লে। কিন্তু তেখেতলোকে যদি বিচাৰ কৰিলে হয় যোৱাকালিয়ে হয়তো পালেহেঁতেন, কিন্তু তেখেতলোকে অলপ অৱহেলা কৰাৰ আগতে কৰিলে কামটো। গতিকে এতিয়াও সময় আছে। তেখেতলোকে যদি ভালদৰে যদি ফোনাফোনি কৰি যদি গুৱাহাটী ছাইডে যদি বা বেংগলোৰ ছাইডে যদি কণ্টেক্ট কৰে তেখেতলোকে ধৰা পেলাব পাৰিব। যিহেতু ভনীয়েক যোনটো কোম্পানীত আছে তেখেতলোকৰ মোৰ যোনটো মালিকৰ নাম্বাৰটো আছে, তেখেতলোকে কোন ঠাইত আছে সম্পূৰ্ণ এড্ৰেছ মোৰ ওচৰত আছে। গতিকে যদি আৰক্ষীয়ে যদি বিচাৰি আনি দিম বুলি কয়, মই তেখেতলোকক সম্পূৰ্ণ এড্ৰেছ দিবলৈ সাজু আছোঁ। পৰিয়ালৰ লোকে ঘিলামৰা আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও ঘিলামৰা আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে হীনামণিৰ স্বামীয়ে। পৰিয়ালৰ লোকৰ আহ্বান, যদি কোনো ব্যক্তিয়ে হীনামণি গগৈক দেখে তেন্তে 9678510311 নম্বৰ যোগাযোগ কৰিবৰ বাবে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।